স্যার বহুত ভাল লাগিছে মোৰ আমাৰ বহুত দিনৰ পৰিশ্ৰম আছিলে এইটো এদিন ওভাৰনাইটটো নহয় এইটো বহুত দিনৰ আছিলে এটা ভাল ৰেংকত পাই নিজকে বহুত ভাল লাগিছে কাৰণ ঘৰৰ পৰিয়াল গাঁৱৰ সকলো মানুহবোৰ বহুত ফূৰ্তিত আছে আৰু মানে ইমান ভিতৰুৱা অঞ্চলৰ পৰা এইটো ইমান ভাল এটা মানে অসমৰ ভাল সবতকৈ উচ্চতম সাৰ্ভিস বুলিও ক'ব পাৰি ইয়াতে পোৱাটো মানে এটা সৌভাগ্যৰ কথা বুলিও ভাবো মই নিজকে প্ৰিপাৰেচন কেনেকৈ চলিছিল কিমান বছৰৰ পৰা চলাইছিল তুমি পৰীক্ষাটোৰ কাৰণে প্ৰিপাৰেচন মই মোৰ MA 2017ত কমপ্লিট কৰিছোঁ তাৰ পাছত BTCৰ স্কলাৰশ্বিপ দিছিলে BTC গভৰ্ণমেণ্টে যেতিয়া BPF চৰকাৰ আছিলে তেতিয়া এই BTCৰ স্কলাৰশ্বিপটো পাই মই দিল্লী কোচিং কৰিব গ'লোঁ GSৰ কোচিং কৰি উভতি আহি আকৌ মানে জামিয়া মিলিয়া ইছলামিয়াত ৰেচিডেন্সিয়েল কোচিং একাডেমি বুলি আছে তাৰে মই এন্ট্ৰেন্স এক্সাম দিছিলোঁ তাতে পালোঁ মই তাত পোৱাৰ পাছত মই এটা প্ৰপাৰ গাইডেন্স পাইছোঁ কাৰণ জামিয়া RCAত মানে আগৰ পৰা সিলেক্টেড ষ্টুডেণ্টবোৰো থাকে তো সেই মোৰ প্ৰিপাৰেচনটো 2017ৰ পৰাই ষ্টাৰ্ট হৈছিল অলপকৈ কিন্তু জামিয়াত যোৱাৰ পৰা আচলকৈ প্ৰিপাৰেচন ষ্টাৰ্ট হ'ল ভৱিষ্যতৰ যিখিনি নৱপ্ৰজন্ম আছে বা তেওঁলোকে যদি APSC কাৰণে প্ৰিপাৰেচন কৰিব তেওঁলোকক কি তুমি উপদেশ দিবা নৱপ্ৰজন্মৰ কাৰণে মোৰ এইটোৱে উপদেশ যে মানে হাৰ্ড ৱৰ্ক কৰিবলৈ আমি ভয় কৰিব নালাগে আৰু হাৰ্ড ৱৰ্ক উইথ কনসিষ্টেন্সি এণ্ড ষ্ট্ৰং ডিটাৰমিনেশ্যন এইটোৱে মানে আমাক সফলতা দিবই বুলি মই মোৰ নিজৰ ৰিজাল্টৰ পৰা মই গম পাইছোঁ সেইকাৰণে তেওঁলোককো কওঁ যে কেতিয়াও মানে ভয় কৰিব নালাগে পৰিশ্ৰম কৰিবৰ কাৰণে তোমাৰ ফেমিলিত কোন কোন আছে মোৰ ফেমিলিত এইটো মোৰ মামাৰ ঘৰ হয় সৰুৰ পৰাই মোৰ ইয়াতে জন্ম হয় ইয়াতে আছোঁ মই আছোঁ মা আছে আইতা মামা মামী মামাৰ ল'ৰা ছোৱালী মই মোৰ স্কুলিং ইয়াতে গাঁৱতে ডেফোডিলছ ইংলিছ স্কুল বুলি আছে তাতে কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী মই নেশ্যনেল পাইনিয়াৰ জুনিয়ৰ কলেজ টংলাত আছে তাতে আৰ্টছ পঢ়িলোঁ আৰু সন্দিকৈ মহাবিদ্যালয়ৰ পৰা মই গ্ৰেজুৱেশ্যন হিষ্ট্ৰীত কৰিছোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা হিষ্ট্ৰীতে মই MA কৰিছোঁ তুমি যিটো পদবী লাভ কৰিবা ৰাইজৰ কাৰণে কেনেকুৱা ধৰণৰ সহায় কৰিব প্লেনিং কি তোমাৰ মোৰ প্লেনিংটো হ'ল ধৰক মই এটা বহুত পিছপৰা অঞ্চলৰ পৰা হয় আপোনালোকে আহোঁতেও দেখিছে ৰাস্তা ঘাট বেয়া ইয়ালৈকে আহিবলৈও তো মই ভাবোঁ যিহেতু এতিয়া এট প্ৰেজেণ্ট আমাৰ এৰিয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতখিনি ডেভেলপ হৈছে ইয়াৰ আগতেতো 2012-13ত ৰাস্তাও নাছিলে ভাল এতিয়া বনি আছে ৰাস্তাবোৰো তাৰপিছত প্ৰথমটো হ'ল মানে এইটো ৰাস্তা ভাল হ'লে বেছি ভাল হ'ল হয় আমাৰ ইফালে ৰাইজৰ কাৰণেও ভাল হ'ল হয় আৰু মেইনলি হ'ল এডুকেশ্যন শিক্ষা বিভাগ যোনটো হয় শিক্ষাত এটা চেঞ্জ আনিব পাৰিলে ভাল আছিলে স্পেচিয়েলি উমেনৰ শিক্ষাৰ কাৰণে কাৰণ শিক্ষাই মানে গোটেই ছ'চাইটিটো চেঞ্জ কৰিব পাৰে তাক কৃতজ্ঞতা দিবা আজি যিটো সফলতা লাভ কৰিলা আৰু কি ক'বা ৰাইজলৈ কি ক'বা কৃতজ্ঞতা জনাবলৈতো বহুত দীঘলীয়া লিষ্ট এটা আছে মোৰ মানে কাৰণ মই মানে ধৰক এজনী ছিংগল মাদাৰে মানে কি বুলি কওঁ মানে ছিংগল মাদাৰে মানে পোহপালন দি ফালে মোক যিহেতু ডাঙৰ দীঘল কৰিছে আৰু ধৰক ইমান পিছপৰা অঞ্চল এটাৰ পৰাও আছোঁ তে চবে মানে কিবা নহ'লে কিবা এটা ক্ষেত্ৰত মোক হেল্প কৰিছে বিশেষকৈ মোৰ দাদা পবিত্ৰ পোখৰেল দাদা তেওঁ মোৰ লগত সদায় আছে মোৰ ঘৰৰ মা পৰিয়ালবৰ্গবোৰতো আছে PDSC আকসু আমাৰ CM গণেশ কছাৰী ছাৰ তাৰপিছত গুৱাহাটী স্থিত জোনকিৰি ফাউণ্ডেশ্যন ট্ৰাষ্ট যুৱৰাজ শৰ্মা ছাৰ মানে এনেকৈ লিষ্টটো বহুত দীঘলীয়া হৈ যায় মানে এইটো অভাৰনাইট ছাকচেছ নহয় বহুত মানুহৰে মানে মোৰ ক্ষেত্ৰত মানে যিমানখিনি কৰিছে চবৰ লগতে মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰোঁ আৰু আপোনাৰ নেক্সট কুৱেশ্যনটো আছিলে ৰাইজলৈ এইটোৱে কওঁ যে বিশেষকৈ মাতৃবোৰক সম্বোধন কৰি কওঁ তেওঁলোকে নিজৰ ল'ৰা ছোৱালীবোৰক সদায় মানে ইনস্পায়াৰ কৰিব লাগে পঢ়িবৰ কাৰণে আমি সচৰাচৰ সমাজত দেখোঁ ছোৱালীবোৰক অলপমান অৱহেলা কৰা যেন হয় ল'ৰাৰ ক্ষেত্ৰত ছোৱালীকো ইকুৱেল অপৰচুনিটি দিব লাগে ইকুৱেল অপৰচুনিটি দিলে চবেই আগবাঢ়ে আৰু শিক্ষাৰ কাৰণে মাতৃ জাগৃত হোৱাটো চবতকৈ ইম্পৰ্টেণ্ট হয় থেংক ইউ